আজি তোমাক মই নিজ কাৰণ তুমি তোমাৰ পৰিৱেশটো তোমাৰ বাবে আজি মই ৰজা। তোমাৰ দৰে বন্ধু পোৱাটো মোৰ বাবে ভাগ্য। ক'ত মই সাধাৰণভাৱে জীয়াই থকা পাখিয়াল, আৰু আজি মই মহামন্ত্ৰী। ধন্য বন্ধু, ধন্য। লোৱা এই বিশেষ পিয়লা মদিৰা দিয়া আনন্দ ফূৰ্তিৰে পিয়লা মদিৰা দিয়া। অতি উত্তম মহাৰাজ। আমাৰ আগত মহাৰাজ বুলি ক'লে তুমি কিন্তু মোৰ মহামিত্ৰ। জানো তুমি কিন্তু কাম চাতুৰ নোহোৱা। তোমাৰ পৰাই লোৱা শিক্ষা বন্ধু। লোৱা আৰু একেলা বিশেষ মদিৰা লোৱা। তুমি চকীদাৰৰ গ্ৰাম হোৱা দেখিছা নেকি? কিয়? তোমাৰ উশাহ লোৱাত কষ্ট হৈছে। কিয়? তোমাৰ মূৰটো অচন্দাই কৰিছে। কিয়? সেই পিয়লা মদিৰাৰ লগত মিলোৱা আছিলে এক বৰ বিধি। কিয় দিলা বন্ধু? উপায় মাৰি তুমি কি পাবা? ৰাজনীতিত কোনো শক্তি নাই আৰু কোনো মিত্ৰও নাই। কেৱল মাথো প্ৰয়োজন থাকে, প্ৰয়োজন। মোৰ দুখ কি? তুমি যে মোক হত্যা কৰিব ওলালা। দুখ তোমাৰ নহয় বন্ধু, দুখ সময়। মই ৰজা সমগ্ৰ ৰহস্যৰ একমাত্ৰ সাক্ষীটো তুমি। কেতিয়াবা যদি তোমাৰো ৰজা হ'বলৈ মন যায়, মই বুদ্ধি নকৰা হ'লে যদি তুমিয়েই মোক বুদ্ধি কৰি হত্যা কৰিলা হয়। নকৰিলো হয়, কাৰণ তুমি মোৰ প্ৰাণতকৈও প্ৰিয়। ক্ষমতাৰ লোভত পাহৰি যোৱা যায় বন্ধু। মই বৰ কষ্ট পাইছো। মই বৰ কষ্ট পাইছো। চোৱা মোৰ বুকুখন চোৱা, মোৰ বুকুখন চোৱা। মই বহুত কষ্ট পাইছো মই। কিয় এনে কৰিলা বন্ধু? এই প্ৰশ্নৰ উত্তৰ বন্ধু শুই যোৱা। শুই যোৱা। তুমি ভাল নকৰিলা। তোমাৰ বেয়া দিন আহি গ'ল। মৃত্যুৰ যন্ত্ৰণাত তুমি ভ্ৰম বকিছা। তোমাৰ বিবেকে কাম কৰা নাই। তোমাৰ বিবেকে কাম কৰা নাই। সময় বন্ধু, সময়।
মুখাৰ আৰৰ মুখখন চাবলৈ মন গৈছে। মোৰ আপোন কোন আছে?